বোলো কি খবৰ হয় ভালে আছে আৰু ন মোৰ বাৰু ভালে বাৰু চিন্তাটো কমি আছে যে তাৰপৰা সেই মাজে মাজে আৰু খবৰ এটা কৰিও থাকোঁ বাৰু দিয়ক আজিও সেই আপোনালোকক কথা এটা ক'ম বুলিহে আহিলোঁ আকৌ জানে নাই হেৰি আকৌ এই বয়স হৈছে নহয় বয়স হ'লে চুলিকেইডালো সৰেগৈ আকৌ সেই পকিবলৈও ধৰে নহয় জানে নাই মানুহৰ আগত আকৌ বয়স হৈছে বুলি ক'ব নোৱাৰি নহয় ৰং চং সানি কিবা এটা কৰি থওঁ জানেনে গাভৰু হৈ থাকিবলৈ অঁ তাৰপৰা সেই মানে আমাৰ সেই ভগৱানী ঘৰতে এই এজোপা আছে এই যে কিবা চুলিত যে লগাই যে এই জেতুকা তাৰপিছতে আকৌ জবা ফুলৰ পাত এই পিচি লৈ পিনে তাতে বোলে চাহপাত কেইটামান হেনো খুন্দি দিলে মানে বোলে সেই মিশ্ৰণখিনি ভাল হয় বোলে তাৰপৰা মিশ্ৰণখিনি আৰু বোলো চুলিত লগাই যেনে তেনে পকাটো কমাই থ'ম আৰু বোলো গাভৰু হৈ থাকিম বুলি ভাবিছোঁ আৰু জানেনে হেৰি আকৌ মই সেই বুলিহে আপোনালোকৰ কথাটো কৈ দিম বুলি আহিলোঁ আৰু কেতিয়াবা আপোনালোকে তেনেকুৱা এটা কৰিব পাৰিব আৰু তাৰমানে মই সেই তাৰপৰা সেই অকল সেইকেইটা সানিবই জানি আৰু কিবা যদি সুবিধা পাওঁ বাৰীত তেহেঁতৰ শাক পাত আছেতো এই খগুৱানী ঘৰ তাৰপৰা আকৌ সেই নাঙনি ঘৰো আছে নাঙনি ঘৰ আকৌ বাৰীত আকৌ কিবা কিবি কৰিছে বোলে লাই পুলি হেনো খাব পৰা হৈছে বোলে পাত ভাঙি পিনে আমাৰ আকৌ ডাঙৰ হৈছেহে খাব পৰা হোৱাই নাই তেহেঁতৰ বোলে নাঙনি ঘৰ খাবই পৰা হ'লে যদি আৰু সুবিধা পাওঁ তেতিয়াহ'লে যেনেহ'লেও কেইমুঠিমান খুজি আনিব পাৰিম আৰু কেইমুঠিমান নিদিলেও অন্ততঃ এসাঁজৰ কাৰণে দিলেও আৰু বহুত নহয় কথাটো জানে নাই মই আৰু সদায় সেইটো সুবিধাতে থাকোঁ আৰু যেনেকৈ কিবা এটা বোলো আনিব পাৰিলে হয় ঘৰখনত এতিয়া হেমন্ত চৰকাৰত ইমান দাম বস্তু কিনিবই নোৱাৰি আগৰ পৰা তাৰ ঘৰৰ পৰা খুজি নল'লে মানে দিনকেইটা পাৰ হৈ যাব তাতে আকৌ হেৰি আকৌ বুঢ়ী হৈছে বুলি ক'বলৈও বেয়া লাগে নহয় যেনে তেনে গাভৰু হৈ আছোঁ বুলি আৰু চুলিকেইডালো সেই বগা হোৱাৰ পৰা বোলো কোলা কৰি থ'ম বুলিয়ে ৰং চঙো সানি থ'বলৈ বিচাৰোঁ আৰু গম পাইছে নাই আকৌ দোকানৰ পৰা ৰং আৰু কেনেকৈ আনিম আৰু পইচা নাই নহয় ইমান দাম আৰু বস্তু ন তাৰপিছতে আকৌ সেই ৰংখিনি সানি আৰু পইচা কেইটা দিবগৈ পাৰিম আৰু আমাৰ সেই গাঁৱৰ মানুহে আৰু সেইবোৰ জাহা তাহা দি সানিলেই ধুনীয়া হয় নহয় বাৰু আমাৰ আকৌ সেয়াতে কি বুলি কয় গাঁৱতে ছোৱালী এজনী আছে আৰু তাৰপৰা ছোৱালীজনী আকৌ কি কয় অ' মাহী বোলে তহঁতি বোলে সেইখন আংকটি বাংকটিখন চুলিকেইডাল সানি পিনে বোলে চুলিকেইডাল হোৱাবলৈ নিবিচাৰিবি হেৰৌ বোলে সেই কলি গৰু গোবৰখিনি সানিলে বোলে ধুনীয়া হ'ব জেতুকাখিনি সানি থ'লে যেনেকুৱা বোলে সেই কোলা কোলা হৈ থাকে সেই কলি গৰু গোবৰখিনি সানিলেও বোলে তেনেকুৱা হেৰি হ'ব বোলে কোলা হ'ব হেনো চুলিখিনি সেই গোবৰখিনি সানিনো থাকিব পাৰিনে বাৰু কওকচোন বাৰু গোবৰখিনি সানি লৈ বাৰু মই কেনেকৈ ভিতৰত সোমাম গোটেইখন গোবৰ গড় মোকতো সেই মানুহৰ ঘৰত চাহ টপা খাবলৈ মতাটো বাদেই কেনেবাকৈ চাহ টপা খুজিলে দিয়াটো বাদেই খেলিবহে মোক আৰু অঁ হেৰি আকৌ তাই নাজানে যে তাই তেনেকৈ সানে চুলিকেইডাল ধুনীয়া কৰি থ'বলৈ মই হৈ মেলি এদাই কি কৰিম আৰু পইচাও নাই কিবা এটা সেই আজিকালি আকৌ চুলিবোৰ কিবা স্পা কৰিবলৈ যায় হেনো বোলে কিবা ভিটামিন পায় আৰু চুলিখিনিয়ে সেনেকুৱা স্পা কৰিলে মানে মোৰ আকৌ সেইখিনি আকৌ কৰিবলৈ মনো নাযায় আৰু কেতিয়াবা 2 টকা পালেও আকৌ সেইকেইটকা সাঁচি থ'বলৈহে মন যায় আকৌ ন বুঢ়ীকালত খাব লাগিব আকৌ এই বুঢ়া বুঢ়ীকালত বা এতিয়াৰ পৰা যদি পইচা সাঁচি নথওঁ সেই কেনেকৈ খাম বাৰু আপোনালোকে কওকচোন বাৰু সেইকাৰণে মই য'তে 2 টকা পাওঁ 3 টকা পাওঁ সেই কোনোবাই অহনাটো দিলেও নেলাগে বুলি কওঁ আৰু মুখতে গম পাইছে নাই এনেই কওঁ আৰু মুখতে হেৰৌ মুখনো কেলৈ দিব লাগিছে বাৰু মই আৰু তামোল পাণটো ল'ব পৰা নাই হোৱা নহয় ইমান বয়স নাই হোৱা নহয় সেনেকৈ বুলি কোৱা আৰু তাৰপিছতে হ'লেও আৰু মুখখনে ক'লে কি হ'ব হাতখন কিন্তু আগতেইতো আৰু হ'ব দিয়ক দিয়ক আপোনালোকৰ ইচ্ছা যেতিয়া নেকি আৰু বোলো সেই মোকে দিয়ক আৰু সেনেকৈ বুলি কৈ পিনে তামোল পাণটো সিহঁতি অৰিহণাটোও লৈ আহোঁ আকৌ সেইটকা খৰচ নকৰোঁ নহয় সাঁচি থৈ দিওঁ পলিথিনত ভৰাই লৈ একদম কেইটা যে ইটো পলিথিনৰ ওপৰত সিটো পলিথিন বান্ধো নহয় আপোনালোকক কি ক'ম আৰু মই বান্ধি মেলি লৈ পিনে ভালকৈ টেমা এটাত ভৰাই থৈ দিওঁ ক'ব নোৱাৰি নহয় নিগনিয়ে খাব পঁইতাচোৰাই খাব আজিকালি আকৌ মানুহৰ মুখত শুনিছোঁ বোলে সেই জেঠিও হেনো বোলে সেই তেনেকুৱাখিনিহে খায় বোলে সেই পোক পৰুৱা মহখিনি নাখায় হেনো ভয় লাগে নহয় কিবা কাৰোবাৰ পৰা হৈ খুজি মাগি অনা এই কিবা কিবি বুদ্ধি বুধা কৰি পিনে অনা অৰিহণা কিবা তেহেঁতক দিব পাৰোঁনে বাৰু হয় নহয় কওকচোন মই সেইকাৰণে বেয়া টেঙো আজিকালি একদম ধুনীয়াকৈ থৈ দিওঁ আকৌ গম পাইছেনে তাৰপৰা হেৰি আকৌ আৰু এটা কথা জানে নাই মই আজিকালি আলহী আহিলে এনেই আৰু মুখতেহে মাতোঁ আৰু
কেনেকৈ দিম বাৰু আপুনি কওকচোন হেমন্ত চৰকাৰ হৈ পিনে বিজেপি চৰকাৰখন হয় ইমান বস্তু দাম হ'ল কেনেকৈ আলহীক চাহ পানী তাপানী খুৱাওঁ বা কওকচোন আপোনালোকে মই সেইকাৰণে আহিলে মানে মাইনাক আগতে কওঁ আৰু মাইনা যাচোন টেমাটোত কি আছে নাই চাগে যা এই বৰমা আহিছে মাহীয়ে আহিছে খুৰীয়ে আহিছে যিয়ে নাহক লাগিলে কিবা এটা যি সম্বন্ধ হয় সেইটোকে কৈ পিনে কওঁ আৰু সেই যাচোন টেমাটোত কিবা আছে নাই চাগে চাহ অকণমান বনাওঁ বুলি কওঁ কিন্তু ক'ত আৰু যাতা ঘৰৰ পৰা খুজি অনা বস্তুকেইটা কিবা দিব পাৰিনে মই নিদিওঁ নহয় জানে নাই আগতীয়াকৈ টেমাটো লুকুৱাই থওঁ আকৌ মাইনাকো শিকাই থৈ দিওঁ আৰু আমাৰ ভাগিন ছোৱালীজনীও বেয়া টেঙৰ হ'ল মোক আজিকালি দেখি থাকে যে মোক দেখি আকৌ ভাগিন ছোৱালীজনী বেয়া টেঙৰ হ'ল তাইও আৰু জানে আৰু মই কথাষাৰ কোৱাৰ লগে লগে তাৰপৰা ভিতৰৰ পৰা পাকঘৰৰ পৰা গৈ পিনে কয়গৈ আৰু মাহী সেই তহঁতৰ দেখোন বোলে টেমাকেইটাত একোৱেই নাই চাহপাতকেইটাহে আছে আৰু বোলে তেতিয়াহ'লে হ'ব দে এই সুদা চাহপানীটোপাকে হ'লেও আন হেৰৌ মানুহ এজনী আহিছে সেনেকৈ বুলি কওঁ আৰু মই জানেনে তাৰপিছতে আৰু সেই ল'ৰাজনীয়ে চাহপানীটোপা বনাই আনি সুদা চাহপানীটোপা দিয়ে আৰু তাৰপিছতে সেইদিনাখন আকৌ পাপৰ পেকেট এটা আনিছিলোঁ নহয় জানে নাই পাপৰ পেকেটটো খাব নোৱাৰি মস্ত জ্বলা একদম যিমান জালুক আছে পৃথিৱীখনত সিমান সোপা ঢালিলে হ'ব পায় পাপৰখিনি বনাওঁতে গম পায়নে খাব নোৱাৰি নহয় সেইকাৰণে মই কি কওঁ এখন পাপৰকে 4ডোখৰ কৰোঁ 4ডোখৰ কৰি পিনে সেই 4জনী মানুহক দিবলৈ নহ'ব জানো সেইকাৰণে এডোখৰ ভাজি পিনে দিবলৈ কওঁ আৰু ল'ৰাজনীক মাইনা মই বোলো সেই চাহৰ লগত খাবলৈ বেলেগ বিস্কুট চেনি একো নাই নহয় হেৰি কৰ বোলো সেই পাপৰ এটুকুৰা আছিলে সেই তাকে ভাজি পিনে আনি দেচোন চাহৰ লগত হেৰৌ সেনেকৈ বুলি কওঁ তাৰপৰা মই আৰু কাটি শিকাই থৈ দিওঁ নহয় তাই এডোখৰ ইয়াৰ ভাজি আনি পিনে দিয়েহি আৰু নহ'লে কি কৰিমনো বাৰু কওকচোন সেইবুলি আৰু আপোনালোক আহিলে তেনেকুৱা নকওঁ আৰু দিয়ক সেই গোটাকৈ এখন পাপৰ দি পিনে সেই চাহটোৰ পৰা দিম বাৰু এডোখৰ নিদিওঁ চিন্তা নকৰিব বাৰু আপোনালোকক আৰু তেনেকুৱাখিনি নকওঁ নহয় আপোনালোকৰ লগতে আৰু চব কথা পাতোঁ আৰু মই ন ক'ৰ পৰা আলু আনো ক'ৰ পৰা হেৰি দাইল আনো ক'ৰ পৰা বিস্কুট চেনি আনো সেয়া আপোনালোকক আৰু কৈও থাকোঁ দেখুৱাই দিওঁ আৰু সেয়া বুলি আপোনালোকক নকওঁ আৰু তেনেকুৱা চিন্তা নকৰিব বাৰু দেই আৰু তাকে বুলি আকৌ সেই মই বিয়া চিয়া আপোনালোকৰ ফালে ওলালে খাবলৈ গ'লে মোকো তেনেকুৱা নকৰিব আৰু দিব আৰু ভাত কেইটামান দেই আৰু হেৰি নহয় আপোনালোকৰ বিয়া চিয়া হ'লে মানে আকৌ মই আৰু হেৰি কি বুলি কয় এনেকুৱা লেতেৰা পেতেৰাকৈ নাযাওঁ নহয় ধুনীয়াকৈ সাজি পাচি যাম বাৰু হেৰি আকৌ নহ'লে আপোনালোকৰ যেনে হ'লেও মান সন্মান নষ্ট হ'ব নহয় জানে নাই বাৰু ষ্টেণ্ডাৰ্ড বিয়া এখন যদি পাতে ষ্টেণ্ডাৰ্ড আকৌ সকাম এটা যদি পাতে আকৌ বাৰ্থডে এখন যদি পাতে আকৌ মই যদি যেনে তেনে যাওঁ আৰু আপোনালোকে লাজ নাপাব জানো বাৰু মই সেইকাৰণে আজিকালি ভালকৈ যাম বুলিয়ে ভাবি আছোঁ আৰু নাথাকোঁ নহয় আজিকালি লেতেৰা পেতেৰাও নাথাকোঁ বিৰাট ধুনীয়া সাজি পাচি থাকোঁ হেৰি ভাগিন ছোৱালীজনীয়ে শিকাই দিছে যে ভাগিন ছোৱালীজনীয়ে কৈছে মাহী জাহা তাহা নাথাকিবি বোলে বিয়া সকাম মাতিলে তোক কাৰণে মাতিবই বোলে লেতেৰাকৈ আছে বুলি সেইকাৰণে মই আজিকালি ধুনীয়াকৈ থাকোঁ আৰু একদম জানেনে লিপষ্টিকো সানি থাকোঁ আৰু সেই কাজলৰ টেমা এটাহে নাই গম পাইছে নাই কাজলৰ টেমা এটা আনিম বুলি ভাবি আছোঁ নহয় চাগেই নহয় পইচা কেইটকা কাৰোবাৰ ঘৰত বোলো সেই অৰিহণা যদি 2 টকামান সৰহকৈ পাওঁ আৰু সেই তেতিয়া কাজল এটা আনিম বুলি ভাবি আছোঁ আৰু নাই নহয় জানিছে নাই কাজল চাজল লগাই যাবলৈ লিপষ্টিক 2টা আনি লৈছোঁ আৰু এটা সেই চকুত লগাবলৈ আৰু এটা সেই ওঠৰত লগাবলৈ তাৰপৰা সেই কাজলটো আনিবই নাই পোৱা নহয় কাজলটো সেই তেনেকৈ আপোনালোকো ক'ৰবাত যদি আৰু এনেই আছে আৰু এই নলগোৱা নেমেলাকৈ সেই তেনেকুৱা আছে যদি হেৰৌ দিবচোন এটা মই চকুত লগাবলৈ কাজল এটাই নাই সেই বিয়া চিয়া খাবলৈ গ'লে লাগে নহয় বাৰু কাজল এটা হ'ল নহয় বাৰু কওকচোন আৰু সেই আকৌ এই 2 টকা 1 টকাকৈ সাঁচি থোৱা টেমাটোনো বা কেনেকৈ খোলোঁ এবাৰ খুলিলোঁ বুলি ক'লে গোটেইকেইটা পইচা ওলাই শেষ হয় জানেনে বাৰু তাৰপৰা মই সেইকাৰণে খোলাই নাই এই হেৰি আকৌ ভনীজনী ঘৰৰ ওচৰতে আছে ভনীজনী ঘৰলৈ যোৱাই নাই ভনীজনী ঘৰলৈও যাম ভাবি আছোঁ এই বোলো ক'ৰবাত অৰিহণা কেইটকামান পালে মানে বোলো সৰহকৈ যদি অৰিহণা 2 টকামান পাওঁ তেনেকৈ বোলো সেই গাড়ী ঘোঁৰা পইচাটো লগাই পিনে যাম বুলি ভাবিছোঁ গাঁৱৰডোখৰ বোলো খোজকাঢ়ি যাম গাঁৱৰডোখৰ আকৌ মানুহে দেখিলে মানে একো কওঁতা নোলায় নহয় কিন্তু টাউনৰ বাটটো চিনি নাপাওঁ নহয় বাটতে সেয়া থাকিম গাড়ীত নগ'লেও উপায় নাই সেইকাৰণে ভাবি আছোঁ বোলো 2 টকামান পইচা পালে মানে ভনীজনী ঘৰলৈ যাম আৰু বোলো কিবা ভাড়াটো দি পিনে জানেনে তেহেঁতৰ ঘৰলৈ গ'লে বোলে একদম 20 টকা পইচা লাগে 20 টকা পইচানো বা দিবলৈ মন যায় জানো কওকচোন এতিয়া আকৌ নিদিলেও উপায় নাই নহয় ৰাস্তাটো চিনি নাপাওঁ যাবই লাগিব গাড়ীত উঠি পিনে তাৰপৰা সেইডোখৰ গাড়ীৰ পৰা নামিলোঁ বুলি ক'লে ইডোখৰ যেনিবা মই খোজকাঢ়ি যাব পাৰিম ইডোখৰ যামগৈ আৰু যেনে তেনে তাকে আকৌ এতিয়া 50 টকা পইচা এটা যেনে হ'লেও লাগে নহয় 20 টকা গাড়ী ভাড়া দিম
আহোঁতে 20 টকা গাড়ী ভাড়া দিম আকৌ সিহঁতৰ ঘৰলৈ আকৌ সেই বিস্কুট এটা নিব নালাগিব জানো যেনে হ'লেওতো 5 টকীয়া বিস্কুট এটা নিব লাগিব ন আকৌ হাততো 5 টকা এটা যেনে হ'লেও লখিমী বুলি ৰখাব লাগিব চাওকচোন 50 টকা এটা নহ'লে আজিকালি যাবই নোৱাৰি গম পাইছেনে হেৰি নহয় কথা পাতোতে পাহৰিছিলোৱে মাইনাই আকৌ মোবাইলটো বিচাৰিব নহয় তাই সেই গা পা ধুই আহিলেই হ'ব আৰু হেৰি যাওঁগৈ আৰু দেই বেয়া চেয়া নেপাব আৰু যাওঁগৈ আৰু আকৌ কাইলৈ পাতিম আৰু মোবাইল চবাইল নাই নহয় তেহঁতৰ পৰাই মোবাইলটো খুজি মাগি আনো আৰু জানেই নহয় আপোনালোকে যাওঁগৈ আৰু দেই বেয়া চেয়া নেপাব